Hey guys, good morning. আকৌ এটা নতুন ভিডিঅ' লৈ পিনে মই আপোনালোকৰ মাজত চাই থাকক মোৰ ভিডিঅ'টো। আমি এতিয়া নবৌ ঘৰত আহিছোঁ। এয়া চাহ খাইছোঁ। গিন এয়া বেটা ভাইটি বা বৌ দেই এয়া চাহ খাইছোঁ এতিয়া চবে কি ভণ্টি আৰু এতিয়া এইফালে চলিছে আধাৰ ৰেচন কাৰ্ডৰ কাম। আধাৰ কাৰ্ডৰ ফিংগাৰপ্ৰিণ্ট দিলোঁ দি মেলি এতিয়া আজৰি কাৰণ মৰ্ণিঙতে হৈছে এতিয়াতো মৰ্ণিং 8:30 হৈছে চ' সোনকালে বা কৰিছে চ' ঠিক আছে এতিয়া মই আৰু কি কৰোঁ দেখাই থাকিম আপোনালোকক চাই থাকক ভিডিঅ'টো। So এতিয়া আৰু কি কৰোঁ দেখাই থাকিম চাই থাকক ভিডিঅ'টো। গান শুনিব বোলে ইয়াক বক্সটো লাগে সেইটো কি শুনিবি কৈ দিয়া কি শুনিবি কৈ দিয়া হে বহুত দুষ্ট অলপ দুষ্ট নহয় এইফালে পুৰা কামত লাগি গ'ল। Moro ko ya, moro ko. Ya ka moro. Ko ba bini? Mo ito sa mama ya. Bo ya bo. Moro. Elo lo. Ha? E pili. Moro ni ba? Acho. Mat. Kai to good, kai to. Tumi mom ko ito sa tumi na? Ka to di kaya. ভণ্টিও আহিছিল কাৰণ ৰেচন কাৰ্ডত কাৰণে মানে আধাৰ এখন আৰু ফিংগাৰপ্ৰিণ্ট দিব লাগে বুলি কোৱা কাৰণে আহিলে আৰু ময়ো ৰাতিপুৱাই গ'লোঁ। মৰম কৰা আকৌ দুনমইনা গ'লে 5:36 AM মানতে পালোঁগৈ ঘৰ। চ' পোৱাৰ পিছত ভণ্টি ল'ৰাটোৰ লগত খেলিলোঁ আৰু আমাৰ যিহেতু নেকি নিকৌ গাটো বেয়া আছিলে তাক লৈ পিনে ডক্টৰৰ ওচৰত যাবলগীয়া আছিলে চ' অলপ খেলি ল'লোঁ আৰু अब की बता दे ए अब की बता दे बोलते एटू बनाबे এতিয়া আমি ডগি গা চা ধুৱাই আজৰি এতিয়া ডগিটোক লৈ যাম আমি ডক্টৰৰ ওচৰত কাৰণ তাৰ মানে কালিলৈ অলপ মনটো ভাল নহয় আৰু পোৱা নাই গাইড কৰি কিমান নেকি ইয়াৰ নামটো কি হয় কি হয় তোমাৰ ওচৰত হৈছে মম কৰিছে আকৌ নকৰিবা আকৌ মম কৰি দিয়া মৰম কৰি দিয়া ইয়াৰ নাম কি হয় নামটো কি হয় ইয়াৰ কি হয় নাম কি হয় কৈ দিয়াচোন মৰম কৰি দিয়া আকৌ নামটো কি হয় কৈ দিয়া
পাছত ঘৰত যাম মানে এতিয়া ক'ত আছোঁ গম পাইছে আপোনালোকে ৰৈ আছোঁ বহুত ৰ'দ দিছে গাড়ীৰ কাৰণে আৰু এতিয়া ভাবিলোঁ তামোল এখন খাই লওঁ সেইফালে বাস্কেটত মই ভৰাই নিক কাৰণ নিক আজি ডক্টৰৰ ওচৰত নিব লাগিব একো খোৱা নাই সেইটো কাৰণে এতিয়া থ্ৰেডিং চেডিং কৰি ল'লোঁ আৰু এফালে বাইদেউ কৰি দিছে বহুত ধুনীয়া কৰি দিলে আৰু মই চুলিও স্মৰ্থিং ইয়াতে কৰিছিলোঁ আপোনালোকো আহিব পাৰে চ' বাইদেউ কৈ দিয়ক এইটো বিউটি চেলুনখনৰ নাম এতিয়া আহি পালোহি ডক্টৰৰ ওচৰত আৰু এতিয়া নিকক চাব আৰু বেলেগ এটা ৰোগী চাই আছে আমাৰ নিককো চাব এতিয়া কেৰাটিন কৰিবহি আহি পিনি একেবাৰে কেৰাটিনৰ কাৰণে পইচা গোটাই আছোঁ সেইটো কাৰণে স্পা কাৰণে আহিব আকৌ আধাতে এৰি চক এৰি দিছে আহিব আপোনালোক সকলো আহিছে বহুত আৰু বহুত নাই চাগে আহিব আৰু মোৰ মানে বেছি ভাল লাগিলে কাৰণ চুলিখিনি মোৰ বহুত ভাল কৰি দিলে মানে ইমান এটা এতিয়া নহৰে চ' আহিব আপোনালোক আহিলোঁ এতিয়া আহি পালোঁ বাই মেলি এতিয়া ভাবিলোঁ চাহ একাপ বনাই লওঁ বনাই খাই লওঁ আৰু সেইটো ভাবি পিনে চাহকাপ মানে বনালোঁ আৰু বনাই এতিয়া নিকো শুই আছে কাৰণ নিকৰ গাটো বহুত বেছিয়ে বেয়া সি একোৱে খোৱা নাই কালিৰ পৰা এতিয়া ডক্টৰৰ ওচৰৰ পৰা আহিছোঁ ডক্টৰৰ ওচৰত আহি মেলি তাক দেখাই একো তেনেকৈ আজি দিব হোৱা নাই বেড ৰেষ্ট দিছে চ' ই এতিয়া শুই আছে সেয়া তলত শুই আছে ই তাৰপাছত এতিয়া ময়ো মানে ভাগৰ লাগিছে সেইফালে কাপোৰ দেখিছে ৰাতিপুৱা তেনেকৈয়ে গ'লোগৈ একো তেনেকৈ জাপা মেলা নহ'লে আৰু এতিয়া ভাবিলোঁ চাহ অলপ খাই লোৱাৰ পিছত মানে কৰি থাকিম বুলি চ' চাই থাকক ভিডিঅ'টো আৰু বেছিকৈ নকৰোঁ কাৰণ এইকেইদিন মই ভিডিঅ' বনাবও পৰা নাছিলোঁ আৰু সেইকাৰণে বনাব পৰা নাছিলোঁ মানে মোৰ কামৰ কাৰণে বনাব পৰা নাছিলোঁ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কৰাৰ পিছত যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ চ' আজি চাই থকা আৰু কি কৰোঁনো কৰিলেতো কিবা এটা নিশ্চয় দেখামেই আৰু নকৰিলে মানে ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিম চ' চাই থাকক এতিয়া যিহেতু নেকি এতিয়া চাহ তাহ খাই আজৰি আৰু এনেই বহি থাকিব মন নাই যোৱা মানে কাৰণ কামটো বহুত থাকে কিন্তু আমনিও লাগে কেতিয়াবা কৰিবৰ কাৰণে আৰু এতিয়া ভাবিলোঁ এখন চাদৰখন ডিজাইন কৰি আছিলোঁ মই ডিজাইন কৰি লওঁ বুলি চ' দেখাবতো নোৱাৰিম তেনেকৈ এইযোৰ মই এনেকৈ ছাইডত পাইপিং লগাই দিছোঁ আৰু এনেকৈ ডিজাইন কৰি আছোঁ মানে এটা গোলাপ লগাই দিয়া মানে ট্ৰাই কৰিছোঁ আৰু যিমান নোৱাৰিলেও পাৰিলেও তাৰপাছত এতিয়া মই ভাবিলোঁ কি এইটোকে কৰি থাকোঁ কাৰণ এনেইতো আছোঁ আৰু শুই থাকিব মন যোৱা নাই চ' এইটোকে কৰি লওঁ বুলি ভাবিলোঁ সেইটো কাৰণে কৰিলোঁ আৰু এতিয়া এইটো কৰি লওঁ তাৰপাছত আপোনালোকক লগ পাম আকৌ আৰু আজিতো কমপ্লিট এনেও নহয় কমপ্লিট হ'লে গোটেই কাপোৰযোৰে দেখাম মই আপোনালোকক আৰু এতিয়া মই এনেই কৰি লওঁ আৰু মানে মই কেনেকৈ বনাইছোঁ কি কৰিছোঁ গোটেইখিনি দেখাব নোৱাৰিম কাৰণ মোৰ মানে হেৰি নাই ষ্টেণ্ডটো আছিলে ভাগিলে মানে ভণ্টিৰ ল'ৰাটো কিবা খেলনা বস্তু বুলি ভাবি ভাঙি দিলে চ' এতিয়া ষ্টেণ্ডটো নাই মই দেখাব নোৱাৰিম তেনেকৈ এতিয়া মই জাষ্ট তেনেকৈ দেখালোঁ কমপ্লিট হ'লে কেনেকৈ কি কৰিলোঁ আপোনালোকক গোটেইখিনি মই বুজাই ক'ম বাৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবো কৰি দিব চ' এতিয়ালৈ ভিডিঅ'টো চাই থাককচোন কিমানখিনি মই পাৰোঁ মই কৰি দেখাম যিহেতু নেকি মই এতিয়া কৰি এটালোঁ মানে মই বেছিকৈ কৰা নাই মানে দুটামান ফুলেই বনালোঁ
দেখাই আছোঁ ৰ'ব এখন চাদৰখন মানে একো তেনেকৈ কৰিব নাপালোঁ হঠাতে আকৌ হাজবেণ্ডো আহি পালে আৰু মোৰো এতিয়া ভাত পানী বনাবলগীয়া আছে চ' ভাত পানী বনাই লওঁগৈ আৰু দিনটো ঘূৰি ফুৰাটো ভাগৰ লাগি আছে মানে মই অকল ফুলকেইটা বনাই পিনে থৈ দিলোঁ গোটেইটো যেতিয়া বনাই হ'ব তেতিয়া মই আপোনালোকক নিশ্চয় দেখাম আৰু এতিয়া মই ভাত পানী বনাই লওঁগৈ মানে ভাত চব্জি কিবা কিবি আৰু কাটোতে মেলোতেও অলপ টাইম লাগিব মানে ভাত ডাল কিবা কিবি বনাম আৰু বনাম মানে এতিয়াতো বহুত টাইম হৈ গ'ল চ' ভিডিঅ'টো এডিট কৰিব লাগিব চব্জি বনাব লাগিব ভাত বনাব লাগিব আৰু কিবা কিবি কি খায় কি নাখায় তেনেকৈ বনাব লাগিব আৰু এতিয়া আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ কাৰণ আৰু ভিডিঅ' বনাই থাকিলে মোৰ মানে এডিটিঙত থাকি যাব ভাত চব্জিও বনাব থাকি যাব আৰু তাৰ লগতে মোৰ মানে হেৰি ষ্টেণ্ড নাই ষ্টেণ্ড নাথাকিলেতো মই বনাব নোৱাৰিম আৰু ধৰিবলৈ একো নাই চ' কোনেনো ধৰি দিব বাৰু কেনেকৈনো মানে থৈ ল'ম ক'ত কেনেকৈ থৈ ল'ম চ' সেইটো কাৰণে এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ চ' ভিডিঅ'টো চাই থাকিব যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিসকল মোৰ ভিডিঅ'ত নতুনকৈ আহিছে চ' ছাবস্ক্ৰাইবটো কৰি দিব পাহৰি নাযাব বহুতে পাহৰি যায় আৰু মোৰ আগৰ ভিডিঅ'টো বহুতে চোৱা নাই মোৰ ছাবস্ক্ৰাইবাৰসকলেও চোৱা নাই চ' চাব আৰু এইকেইদিন মই ভিডিঅ' কৰা নাই আজি কৰিছোঁ কাৰণ বেলেগ এটা কামত মই ব্যস্ত আছোঁ এইকেইদিন আৰু মই সেনেকৈয়ে সময় উলিয়াই কৰিম কাৰণ সদায় যে ভিডিঅ' দিব পাৰিম তেনেকুৱা কথাও নহয় আৰু বহুত কাম থাকে মানে অলপ মিলাব লাগে চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আকৌ এবাৰ লগ পাম নতুন ভিডিঅ'ত চাই থাকক